हेलो एवरीवन मोर आरो এটা मिनि ब्लगলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো প্ৰথমতে মোৰ আউটফিটটো চাই লওকচোন পিংকিয়ে সজাই দিছে কেনেকুৱা লাগিছে কমেন্ট সেকশনত জনাব দেই এয়া আছিলে জিমিৰ ৱেডিং ভিডিও আৰু জিমি মোৰ ক্লাছমেট স্কুলমেট ইভেন ৰোল নম্বৰ মেটো আছিলে কাৰণ তাই ৰোল নম্বৰ আছিলে 21 আৰু মোৰ 22 আৰু আমি গোটেইবিলাক ক্লাছ নাৰ্সাৰীৰ পৰাই ফ্ৰেণ্ডছ বিনাই গোটেইবিলাক 18 ইয়াৰ্স অলমোষ্ট 18 ইয়াৰ্স অফ ফ্ৰেণ্ডশিপ আৰু আমি গোটেইবিলাক মানে বহুত বছৰ পিছত লগ পাইছো বিয়া বুলি লগ পাইছো আৰু মানে ইমোশনালো হৈছো বহুত বেছি ফুৰ্তিও লাগিছিল বহুত বেছি মেমৰিজ মানে কিমান কথা মানে গোটেই বিয়া ঘৰটোত মানে আমাৰ গোটেই বস্কনিয়ানছ মানে গোটেই স্কুল ফ্ৰেণ্ডছ বিলাক ভৰ্তি হৈ গৈছে আৰু ইমোশনালো আছিলো কাৰণ লগৰজনী বিয়া হৈ গৈ আছে বহুত বেছি ডান্সো কৰিলো কাৰণ ফুৰ্তিটো কৰিমে লগৰ ছোৱালীৰ বিয়া হয় নে নহয় কওকচোন কওক এয়া জিমি ৰেডি হৈ গ'ল দৰাও আহিলে আশীৰ্বাদ কৰিব দেই কিছুমান ফটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিছো লগ পাম বাই বাই